নমস্কাৰ আপুনি যে স্ক্ৰিনত দেখা পাই আছে মহিলাগৰাকী তেওঁ বৰ্তমান আমাৰ ইণ্ডিয়ান নেশ্যনেল ক্ৰাছ তেওঁৰ নাম হৈছে লেৰিসা তেওঁ একচুৱেলি ইণ্ডিয়াৰ নহয় যদিও তেওঁৰ ফটো সম্বলিত ভোটাৰ আইডি কাৰ্ড আছে প্ৰায় 22খন আৰু তেওঁ হৈছে এজনী ব্ৰাজিলিয়ান মডেল এয়া হৈছে আমাৰ বৰ্তমান ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অৱস্থা আৰু এই সকলোবোৰৰ কাৰণে অপজিশ্যন লিডাৰ ৰাহুল গান্ধীয়ে ইলেকশ্যন কমিশ্যনৰ ওপৰত লগাইছে ভোট চুৰিৰ আৰোপ ৰাহুল গান্ধীৰ মতে যোৱা বছৰ হাৰিয়ানাত হোৱা ইলেকশ্যনত প্ৰায় 25 লাখ ভোট চুৰি কৰা হৈছিল মানে প্ৰতি 8 জনৰ ভিতৰত এজন ভোটাৰ ফেক আছিল নেক্সট আৰু এটা উদাহৰণ দিও এই মহিলাজনীক চাও তেখেতে দুটা বুথত টোটেল 223 বাৰ ভোট প্ৰদান কৰিছিল এতিয়া আহো আমাৰ চিফ ইলেকশ্যন কমিশ্যন জ্ঞানেশ কুমাৰ ডাঙৰীয়াৰ ওচৰলৈ क्या अपनी माताओं बहुओं बेटियों सहित किसी भी मतदाता की सीसीटीवी वीडियो चुनाव आयोग को साझा करनी चाहिए क्या তেখেতৰ এই মন্তব্যৰ পিছতে তেওঁ গোটেই ভাৰততে ট্ৰল হৈছিল তেখেতক সকলোৱে কৈছিল যে গণেশ ভাই মানুহ বাথৰুমত যোৱা নাই তাতে ভোট দিবলৈ গৈছে কাপোৰ পিন্ধি গৈছে আৰু ইয়াৰ পিছতে এজন পুলিং অফিচাৰ ভোট চুৰি কৰি থকা অৱস্থাত সিসিটিভিত ধৰা পৰিছিল আৰু তেওঁ গোটেই ভাৰততে ভাইৰেল হৈ গৈছিল এতিয়া মেইন কথাটো হ'ল যে ভাৰতত ইলেকশ্যন কমিশ্যন সদায় এনেকুৱা আছিল নে এনসাৰটো হৈছে যে নো কেতিয়াও এনেকুৱা নাছিল এটা সময়ত seshan নামৰ এজন ইলেকশ্যন কমিশ্যন আছিল তেওঁ সেই প্ৰাইম মিনিষ্টাৰজনকো ডিসএপইন্ট কৰিছিল যিজন প্ৰাইম মিনিষ্টাৰে তেওঁক এপইন্ট কৰিছিল লেফট উইং হওক বা ৰাইট উইঙে হওক কোনো পলিটিক্যাল পাৰ্টিৰ ইশাৰাত তেওঁ নাচা নাছিল লালু প্ৰসাদ যাদৱৰ পৰা জ্যোতি বসুলৈ কোনো পলিটিক্যাল লিডাৰে তেওঁক কন্ট্ৰোল কৰি দমন কৰি ৰাখিব পৰা নাছিল Does it make a lot of difference that I am not the Chief Election Commissioner of the Government of India, but I am the Chief Election Commissioner of India? That's a very minor change in him. ডিফাৰেন্সটো গম পাইছেনে কি কৈছে তেওঁ কৈছে যে মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যন নহয় মই ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যন তেওঁ এটা ইণ্টাৰভিউত কৈছিল যে ইলেকশ্যন কমিশ্যনৰ কাম এজন ফুটবল ৰেফাৰীৰ দৰে কোনোবাই যদি কিবা সৰু ভুল কৰে তেনেহ'লে য়েলো কাৰ্ড আৰু যদি কোনোবাই আৰু অলপ যদি ডাঙৰ ভুল কৰিছে তাকো আৰু একবাৰ ৱাৰ্নিং কাৰ্ড দিয়া হয় আৰু যদি কোনোবাই বেছি ডাঙৰ ভুল কাম কৰিছে তেনেহ'লে তাক ডাইৰেক্ট ৰেড কাৰ্ড 2019 চনত এই মানুহজনৰ মৃত্যু হৈছিল এতিয়া যোৱা 5 বছৰৰ ভিতৰত প্ৰায় দুজন ইলেকশ্যন কমিশ্যনে ৰিজাইন কৰিছে তাকো নিজৰ টেনিয়ৰ খতম হোৱাৰ আগতে আৰু ইয়াৰ ভিতৰত এজন আছিল অশোক লাৱাছাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু হোম মিনিষ্টাৰ অমিত শাহক ইলেকশ্যন প্ৰচেছ ভায়োলেশ্যনৰ বাবে ক্লিন চিট দিবলৈ মানা কৰিছিল আজি ভাৰতত এই দুজন মানুহক ক্লিন চিট নিদিয়া বা তেওঁলোকৰ কথা নুশুনাৰ পৰিণাম কি হ'ব পাৰে সেয়া আপোনালোক সকলোৱে হয়তো ভালদৰে জানে সেয়া বাৰু ভিডিঅ'টোৰ আগলৈ ভালদৰে আলোচনা কৰিম বিজেপিৰ গোলাপ চন্দ কাটাৰিয়াই উদয়পুৰত এটা ৰেলীত হেড স্পিচ দিছিল আৰু সেই সময়ত লাৱাছাই কৈছিল যে এওক ইলেকশ্যন কেম্পেইন কৰাৰ পৰা দূৰত ৰাখিব লাগে আৰু তেওঁৰ ওপৰত এফআইআৰ দিব লাগে ফাইনেলি চিফ ইলেকশ্যন কমিশ্যনে তেখেতক কি কৰিলে জানেনে এফআইআৰ দিয়া কেম্পেইনৰ পৰা দূৰত ৰখা বেলেগ কথা সাধাৰণ এখন নোটিছ জাৰি কৰি তেওঁক জাষ্ট জনাই দিলে কথাটো যে এনেকুৱা আৰু নেক্সট টাইম নকৰিব মানে ফৰ্মেলিটিজটো পূৰণ নকৰিলে নহয় সেইকাৰণে এখন নোটিছ দি দিছে আৰু জাষ্ট আপোনালোকৰ হয়তো মনত আছে বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে মহাত্মা গান্ধীক কিমান বেয়াকৈ কৈছিল আৰু নাথুৰাম গডছেক দেশভক্ত বুলি কৈছিল नाथूराम गॉडसे देशभक्त थे हैं और रहेंगे लेकिन मैं अपने मन से माफ नहीं करता মানে দিল সে মাফ নেহি কৰোঁগা এইটো মানে শাস্তি প্ৰ মেক্স ইয়াৰ ওপৰত আৰু শাস্তি নাই মানে আৰু এনেকুৱা নহয় যে প্ৰজ্ঞা ঠাকুৰে এইটো কথা কোৱাৰ পিছত শান্ত আছে ইয়াৰ পিছতো আৰু বহুত কেইটা তেওঁ হেড স্পিচ দিছিলে আৰু প্ৰজ্ঞা ঠাকুৰৰ এইবিলাক কাণ্ড কাৰখানাৰ কাৰণে অশোক লাৱাছাই তেওঁক 72 আৱাৰ্ছৰ কাৰণে বেন কৰিছিল অশোক লাৱাছাই আৰু কিছুমান হেড স্পিচ বা মডেল কোড অফ কণ্ডাক্ট উলংঘন কৰা ইলেকশ্যনৰ সময়ত যিবিলাক স্পিচ আছিল সেইবিলাকো বেন কৰিবলৈ উঠি পৰি লাগিছিল আৰু এই সকলোবোৰৰ মাজত মোদীৰ কিছুমান হেড স্পিচো আছিল এটা ৰেলীত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে পুলৱামাত হোৱা সেই এটেকৰ শ্বহীদৰ নামত ভোট ভিক্ষা কৰি আছিল पुलवामा में जो वीर शहीद हुए उन वीर शहीदों के नाम आपका वोट समर्पित हो सकता है এতিয়া আপুনিয়ে কওক যে কিমান নিচ হলে মানুহে শ্বহীদৰ নামত ভোট ভিক্ষা কৰিব পাৰে পুলৱামা এটেক তেখেতৰ চৰকাৰৰ দিনত হৈছে হোম মিনিষ্ট্ৰী অমিত শাহৰ আণ্ডাৰত আছে গতিকে তেওঁলোকে এইবোৰ বিফলতাৰ কথা কোৱাৰ সলনি শ্বহীদৰ নামত ভোট ভিক্ষা কৰি আছে ভাৰতৰ ইতিহাসত ইয়াতকৈ চাগে বেয়া দিন আৰু কোনোদিন নাহিব আৰু অকল এইবোৰেই নহয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীৰ প্ৰসংগতো বহুকেইটা হেড স্পিচ দিছিল আৰু এই সকলোবোৰৰ ওপৰত অশোক লাৱাছাই সেই সময়ত ডিচেণ্ট নোট এটা দিছিল লাৱাছাৰ মতে এই সকলোবোৰ স্পিচ মডেল কোড অফ কণ্ডাক্টৰ ভায়োলেশ্যন আছিল মোদীৰ এগেইনষ্টত ডিচেণ্ট নোট দিয়া তাৰপিছত তাৰ পৰিণাম কি হ'ব পাৰে সেয়া আপোনালোকে ভাবি চাওক চৰকাৰ গঠনৰ পিছতে লাৱাছাৰ পৰিয়ালৰ 5 জন সদস্যৰ ওপৰত ইনভেষ্টিগেশ্যন আৰম্ভণি হ'ল মানে সেই এটাই পুৰণি ফৰ্মুলা যদি চৰকাৰৰ এগেইনষ্টত কোনোবাই মাত মাতিছে তেনেহ'লে তাক এণ্টি নেশ্যনেল বুলি কৈ দিয়ক ইডি চিবিআই লগাই দিয়ক বাছ খেল খতম
ইয়াৰ পিছত IT ডিপাৰ্টমেণ্টে লাৱাছাৰ ঘৰত গ'ল, তেখেতৰ পৰিয়ালক, তেখেতৰ সদস্যক, তেখেতৰ ল'ৰা ছোৱালী সকলোকে জেৰা কৰিলে আৰু এই সকলোবোৰ টৰ্চাৰৰ পিছত লাৱাছাই ইলেকশ্যন কমিশ্যনৰ পদৰ পৰা ৰিজাইন কৰিলে। আজিৰ নতুন ভাৰতত আপুনি যদি চৰকাৰৰ এগেইনষ্টত কিবা ক'ব যায় তেনেহ'লে আপোনাৰ পৰিণতি এয়াই হ'ব। বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া জ্ঞানেশ কুমাৰক আমিনো কি ক'ম? মেইন ভিলেনটো কোনোবা বেলেগ, যি সকলো ওপৰৰ পৰা কণ্ট্ৰল কৰি আছে। আমাৰ অসমতো আপুনি দেখিছে যে জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ হকে অজয় ফুকন, ভিক্টৰ দাস যিবিলাকে মাত মাতিছিলে, বীৰ লাচিত খানা, সকলোকে আজি জেলত ভৰাই থৈ দিছে। ভিক্টৰ দাসৰ ওপৰততো NSA লগাই দিছে, সন্ত্ৰাসবাদীৰ নিচিনাকৈ। এটা সময়ত যি বীৰ লাচিত খানাক তেখেতে বীৰৰ দৰে বুলি কৈছিল, আজি সেই বীৰ লাচিত খানাৰ এগেইনষ্টত উঠি পৰি লাগিছে। কাৰণ এটাই, যাতে আমাৰ এগেইনষ্টত কোনেও একো কথা নকয়। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।